নমস্কাৰ বন্ধু-বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আকৌ আহিলোঁ বন্ধু-বান্ধৱীসকল। আৰু ভালে আছেনে বন্ধু-বান্ধৱীসকল চবে? আৰু এতিয়া আহিলোঁ পাকঘৰত বন্ধু-বান্ধৱীসকল। আৰু আজি যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব বন্ধু-বান্ধৱীসকল। আৰু যোনসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি দিব। এতিয়া দুপৰীয়াৰ ভাত বনাবলৈ আহিলোঁ। ইফালে মাছখিনি মোৰ ধোৱা হৈ গ'ল। এতিয়া চব্জিখিনি এবাৰ মই ধুইছোঁৱে আৰু এবাৰ মই ধুম ধুনীয়াকৈ। আৰু এয়া হৈছে আলু আৰু স্কোৱাচ কাটি লৈছিলোঁ। এবাৰ ধুনীয়াকৈ মোহাৰি ধুই পানী পেলাই দিছোঁ। এতিয়া আৰু এবাৰ ধুই পানীত ধুনীয়াকৈ অকণমান টাইম ভিজাই থৈ দিম চব্জিখিনি বন্ধু-বান্ধৱীসকল। ইফালে এয়া মাছখিনি ধুই লৈছিলোঁ, সেইখিনি এতিয়া হালধি নিমখ সানি আছোঁ। বেছি নাই অনা, অকণমানেই আনিছে মাছ। এতিয়া মই ইফালে কেৰাহী উঠাই দিছোঁ, মাছ ভাজিব আৰম্ভ কৰিয়েই দিলোঁ বন্ধু-বান্ধৱীসকল। মাছকেইটা খুব ধুনীয়াকৈ ওলোটাই দিলোঁ আৰু একদম কাঢ়াকৈ ভাজিম বন্ধু-বান্ধৱীসকল মাছখিনি। আৰু যিমান কাঢ়াকৈ ভাজোঁ সিমানে খাবলৈ টেষ্টি হয় মাছখিনি। আৰু কোমলকৈ ভাজিলে ইমান এটা ভাল নালাগে মাছ আঞ্জাত দিলে। আৰু ইফালে এয়া আলু আৰু স্কোৱাচ কাটি লোৱাখিনি, ইফালে পিঁয়াজ, বিলাহী, নহৰু অকণমান থেতেলাই লৈছোঁ বন্ধু-বান্ধৱীসকল। ইফালে মোৰ মাছখিনি ভাজা হৈ গ'ল, একদম কাঢ়াকৈ ভাজিছোঁ দেখিছেনে? আঞ্জাত মানে একদম কাঢ়াকৈ ভাজি দিলেহে ভাল লাগে, তেতিয়া মানে কিবা এটা টেষ্টি লাগে খাবৰ কাৰণে। ইফালে এতিয়া পিঁয়াজখিনি দি দিলোঁ, মাছ ভাজা তেলতে দি দিছোঁ বন্ধু-বান্ধৱীসকল। এইখিনি এবাৰ লৰাই দিলোঁ বন্ধু-বান্ধৱীসকল। ইয়াতে মই নহৰু থেতেলাই যে লৈছিলোঁ সেইখিনি দি দিছোঁ। আদা নাই যিহেতু আদা মুখেদি ওলাই গৈছে, আদা সদায় দিওঁ যে চব্জিত, সেইকাৰণে আদা নামটো ওলাই গৈছে। আজি নাই বাৰু আদা। এতিয়া ইয়াত বিলাহী কাটি লৈছিলোঁ যে এইখিনি অকণমান ভাজি ল'ম। নিজৰ সোৱাদৰ জোখত নিমখ দিছোঁ ভাজি থাকোঁতে বিলাহীখিনি। এতিয়া মই চব্জিখিনি বিলাহী ভাজাখিনিতে চব্জিখিনি দি পেলাই ভাজি ল'ম মই। এতিয়া চব্জিখিনি দি দিম বন্ধু-বান্ধৱীসকল। বেলেগ একো নাই, আজিও সেই এখনেই বনাইছোঁ। এইকেইদিন মই সদায় এখনেই বনাই আছোঁ। এইখিনিও ধুনীয়া থুপথুপীয়াকৈ বনাম আজিও চব্জিখিনি। দালি সদায় খাই থাকিবৰ কাৰণে আমনি লাগি যায়, সেইকাৰণে আজি দালি নবনাওঁ, এইখনকে ধুনীয়াকৈ থুপথুপকৈ বনাম। হালধি দিয়া নাছিলোঁ, অকণমান হালধি দিলোঁ। এতিয়া ধুনীয়াকৈ লৰাই দিছোঁ এতিয়া বন্ধু-বান্ধৱীসকল। এতিয়া অকণমান ঢাকনি মাৰি সিজিবলৈ দিম। এবাৰ ঢাকনিখন গুচাই লৈছোঁ, ভাজা হৈছেনে নাই, কিমানখিনি ভাজা হৈছে বন্ধু-বান্ধৱীসকল। এয়া এবাৰ চাই ল'লোঁ বন্ধু-বান্ধৱীসকল। এতিয়া অকণমান মই জিৰা ছিটাই দিছোঁ। বেলেগ একো মছলা নিদিওঁ, অকল জিৰা দি দিছোঁ দেই বন্ধু-বান্ধৱীসকল। এতিয়া চিম্পুলকৈ খায়ে ভাল লাগে, বেছি মছলা দিলে খাই ভাল নালাগে। এতিয়া আকৌ এবাৰ ঢাকি দিছোঁ বন্ধু-বান্ধৱীসকল। ইফালে চব্জিখন ভাজা হয় মানে ইফালে চাউল ধুই লৈছোঁ, ধুই লৈ এতিয়া ভাতকেইটা উঠাই দিম বন্ধু-বান্ধৱীসকল। ইফালে মই ভাতখিনি উঠাই দিলোঁ বন্ধু-বান্ধৱীসকল। আৰু এবাৰ চাই লওঁ ভাজিখিনি কিমানখিনি ভাজা গৈছে। আৰু খুব ধুনীয়াকৈ চব্জিখিনি ভাজা হৈ গ'ল বন্ধু-বান্ধৱীসকল। এতিয়া ইয়াতে মই পানী দি দিম। দেখিছেনে? এবাৰ লৰাই দিছোঁ দেই বন্ধু-বান্ধৱীসকল। কেঁচা জলকীয়া এটা দি দিছোঁ।
সিজি যোৱাৰ পিছত মানচৰ কাৰণে অকণমান আঞ্জা ওলাই পেলাই জ্বালাটো ভাঙি দিম। এতিয়া ঢাকনি মাৰি দিলোঁ বন্ধু বান্ধৱীসকল। ইফালে মোৰ ভাত হৈ গ'ল, ইফালে আঞ্জাখন এবাৰ চাইছোঁ উতলিলে নে নাই। এতিয়া আঞ্জাখন উতলিলে, এতিয়া মাছখিনি উতলি থাকোঁতে দি দিছোঁ। এতিয়া অকণমান এনে লৰাই দিছোঁ দেই বন্ধু বান্ধৱীসকল, দেখিছেনে? আলু আৰু স্কোৱাছ এনেকৈ মিক্স কৰি বনালে খুব ধুনীয়া টেষ্টি এটা হয় আঞ্জাখন। এতিয়া এবাৰ ঢাকনি মাৰি দিছোঁ বন্ধু বান্ধৱীসকল। আৰু ঢাকনি ইফালে আঞ্জা সিজি থকা মানে আপোনালোকক অকণমান বাহিৰখন দেখুৱাই দিওঁ। দেখিছেনে? আজি এনেকুৱা ৰ'দ দিছে, কাপোৰ কেইটামানো ধুলোঁ বন্ধু বান্ধৱীসকল। কাপোৰটোতো ডেইলি থাকেই ধুবলৈ কাৰণে। মানচৰ, ডাঙৰ ল'ৰাৰ, আমোৰ, এখেতৰ ধুনীয়া কাপোৰ ওলাই বন্ধু বান্ধৱীসকল। আৰু ইফালে মোৰ আদাৰ খেতিখিনি অকণমান দেখুৱাই দিছোঁ দেই। সেয়া খাব যে আনো আদা, এনেকৈ থাকি যায় ন, কিছুমান এনেকৈ গাজা ওলাই যায়, সেয়ে মই পুতি থৈ দিছিলোঁ। আৰু তাতে ইমান ধুনীয়াকৈ এয়া আদা গছ হৈছে, ইয়াৰে মই মাজে মাজে ছিঙি পেলাই খাওঁ বন্ধু বান্ধৱীসকল পাতখিনি। আৰু ইফালে এল'ভেৰা গছ ধুনীয়াকৈ হৈছে দেই ইয়াতে বন্ধু বান্ধৱীসকল। কেতিয়াবা মই মাহৰ দালি বনালে দিওঁ বা খাৰ আঞ্জা বনালে দিওঁ। আৰু ইফালে মোৰ এয়া মোৰ ভালপোৱা বস্তু জেতুকা গছ। আহিলোঁ বন্ধু বান্ধৱীসকল ভিতৰত, আহি পেলাই এয়া আঞ্জাখন চাইছোঁ এবাৰ আঞ্জাখন হ'ল নে নাই। আৰু মোৰ আঞ্জাখনো খুব ধুনীয়াকৈ ইফালে বাহিৰখন দেখাই থকা মানে আঞ্জাখনো সিজি ধুনীয়াকৈ, মাছখিনিও সিজিলে বন্ধু বান্ধৱীসকল। এতিয়া নমাব পৰা হৈ গৈছে আঞ্জাখন বন্ধু বান্ধৱীসকল। বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো কেনেকুৱা পালে চাই কমেণ্টত নিশ্চয় জনাব। ভিডিঅ'টো এইখিনিতে সামৰিলোঁ। বাই বাই বন্ধু বান্ধৱীসকল।